ৰাষ্ট্ৰসংঘ তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন পক্ষই খিলঞ্জীয়া সন্দৰ্ভত আগবঢ়োৱা সংজ্ঞাই স্পষ্টকৈ প্ৰমাণ কৰে যে অসমৰ মিয়াসকল মাথন খিলঞ্জীয়াই নহয়, তেওঁলোক মহাখিলঞ্জীয়া হয়, তেওঁলোক ইয়াৰ ভূমিপুত্ৰ হয়, তেওঁলোক অসমৰ থলুৱা বাসিন্দা হয়। আহক আমি কেইটামান খিলঞ্জীয়াৰ সংজ্ঞা পৰ্যালোচনা কৰি চাওঁ। নাম্বাৰ 1, those who have historical continuity with the pre-colonial or the pre-settler societies are called indigenous people। অর্থাৎ প্ৰাক ঔপনিৱেশিক তথা প্ৰাক বসতি স্থাপনকাৰী সমাজৰ সৈতে ঐতিহাসিক ধাৰাবাহিকতা থকা লোকসকলক খিলঞ্জীয়া বুলি কোৱা হয়। দ্বিতীয়তে, those who give self identification as indigenous people and are accepted by community as their member। অৰ্থাৎ যিসকলে নিজকে খিলঞ্জীয়া বুলি ব্যক্তিগত স্তৰত পৰিচয় দিয়ে আৰু সংশ্লিষ্ট সমাজে তেওঁলোকৰ সদস্য বুলি গণ্য কৰে, সেইসকল ব্যক্তিক খিলঞ্জীয়া বুলি কোৱা হয়। তৃতীয়তে, those who have distinct social, economic or political system। অৰ্থাৎ যিসকল মানুহৰ সামাজিক, আৰ্থিক আৰু ৰাজনৈতিক তন্ত্ৰ আছে, তেওঁলোকক খিলঞ্জীয়া লোক বুলি কোৱা হয়। চতুৰ্থতে, those who have distinct language, culture and beliefs are called indigenous people। অৰ্থাৎ যিসকলৰ পৃথক ভাষা, সংস্কৃতি আৰু বদ্ধমূল বিশ্বাস ধাৰণা আদি আছে, তেওঁলোকক খিলঞ্জীয়া লোক বুলি কোৱা হয়। পঞ্চমতে, those who form non-dominant group of society। যিসকলে সমাজৰ অপ্ৰভাৱশালী গোট গঠন কৰে, তেওঁলোকক খিলঞ্জীয়া বুলি কোৱা হয়। সৰ্বোপৰি জনজাতি, প্ৰথম লোক, আদিবাসী আদি লোকসকলক খিলঞ্জীয়া বুলি কোৱা হয়। অসমত মংগোলীয়, টাইৱান, ম্যানমাৰ, চীন আদি বিদেশী মূলীয় প্ৰায় 27% মানুহ আছে। আনহাতে নিম্নবৰ্ণৰ শূদ্ৰ, বৈশ্য, আদিবাসী, দাস, চাওতাল আদি অনাৰ্য দ্ৰাবিড় মূলীয় 73% মানুহ আছে। এওঁলোকৰ পূৰ্বপুৰুষসকলহে ইয়াৰ আদিম পুৰুষ হয়, অৰ্থাৎ এওঁলোক কেতিয়াও বিদেশী মূলীয় নহয়। উল্লেখ্য যে মিয়াসকল নিম্নবৰ্ণৰ শূদ্ৰ, বৈশ্য, দাস, চাওতাল, কছাৰী আদি জনজাতিমূলীয় হয়। মিয়াসকল প্ৰাক ঔপনিৱেশিক তথা প্ৰাক বসতি স্থাপনকাৰী সকলৰ সমাজৰ সৈতে ঐতিহাসিক ধাৰাবাহিকতা বজাই ৰাখিছে, গতিকে তেওঁলোক খিলঞ্জীয়া লোক হয়। মিয়াসকল আজিৰ এই অসম, কাইলৈৰ কমতা, পূৰ্ববংগ, কামৰূপ, প্ৰাগজ্যোতিষপুৰ আদি একেই ভূখণ্ডৰ ভূমিপুত্ৰ হয়। তেওঁলোক আৰব, পাৰস্য, চীন, বাৰ্মা আদি অন্য কোনো পৃথক ভূখণ্ড, ৰাষ্ট্ৰ বা বিদেশীমূলীয় নহয়। মিয়াসকলৰ স্পষ্ট ভাষা, সংস্কৃতি, লোকবিশ্বাস আদি আছে। তেওঁলোকৰ অৱদানৰ কাৰণেই অসম ভূখণ্ড পাকিস্তানৰ লগত চামিল হোৱা নাই। মিয়াসকলৰ অতুলনীয় অৱদানৰ কাৰণেই অসম ভূখণ্ড পশ্চিমবংগৰ লগত চামিল হোৱা নাই। মিয়াসকলে মৰি মৰি অসমীয়া ভাষাক মাতৃভাষা হিচাপে, অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে, অসমীয়া ভাষাক মাধ্যম ভাষা হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁলোকে প্ৰতিটো ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি অসমীয়া জাতিক, অসমক আগুৱাই লৈ গৈ আছে। গতিকে চৰকাৰে অতি সোনকালে তেওঁলোকক খিলঞ্জীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে। তেওঁলোকক বিভিন্ন ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ দ্ৰুত উন্নয়ন বিকাশৰ কাৰণে মিয়া সাহিত্য শাসন আদি প্ৰদান কৰিব লাগে।